আজি আমি ক্লাস 10 এক্সারসাইজ 3.3 3 5 নম্বর কোশ্চেনটা আলোচনা করিম 3 5 নম্বরত দি আছে এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো কিমান আহে 9/11 আকৌ কৈছে যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো 5/6 হয় ভগ্নাংশটো নিৰ্ণয় কৰা ভেৰি ইম্পৰ্টেন্ট কোশ্চেন কি কৰিবা ভগ্নাংশটো ধৰি লোৱা ধৰা হল ভগ্নাংশটো x/y লেট rahul ভগ্নাংশটো x/y প্ৰথম চৰ্তমতে কি কৈছে আমাৰ লব আৰু হৰ উভয় 2 যোগ কৰিব দিছে প্ৰথম চৰ্তমতে ভগ্নাংশটো কি আছিল আমাৰ x/y উভয় তুমি 2 যোগ কৰি দিয়া যদি 2 যোগ কৰা ভগ্নাংশটো কিমান আহে 9/11 और এতিয়া কি কৰিবা যে 11 ৰ লগত x + 2 পূৰণ কৰা আকৌ 9 ৰ লগত y + 2 পূৰণ কৰি দিয়া 11 ৰ লগত x পূৰণ কি হ'ব 11x + 11 ৰ লগত 2 পূৰণ 22 = 9 ৰ লগত y + 2 পূৰণ 9y + 18 और 11x - 9y + 4 = 0 9 ৰ আগত কি আছে আমাৰ প্লাস যদি এফালে লৈ আহে কি হ'ব মাইনাস আকৌ 18 ৰ আগত কি আছে প্লাস যদি এফালে লৈ আহে কি হ'ব মাইনাস 22 ৰ পৰা যদি 18 মাইনাস কৰা কি হ'ব 4 এটো এক নম্বৰ সমীকৰণ দিয়া তাৰ পিছত কি কৈছে আকৌ লব আৰু হৰ উভয় 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো কিমান আহে 5/6 দ্বিতীয় শর্তমতে ভগ্নাংশটো কি আছিল x/y উভয় কি যোগ কৰিব দিছে 3 যোগ কৰি দিয়া যদি যোগ কৰা ভগ্নাংশটো কিমান আহে 5/6 পূৰণ কৰি দিয়া 6 ৰ লগত x + 3 পূৰণ আকৌ 5 ৰ লগত y + 3 পূৰণ 6x + 18 = 5y + 15 6x - 5y + 3 = 0 এটো 2 নম্বৰ ইকুৱেশন দিয়া তাৰ পিছত কি কৰিবা অপনয়ন পদ্ধতি কৰি দিয়া ইয়াতে কি আছে আমাৰ 11x ইয়াতে কি আছে আমাৰ 6x সমীকৰণ 1 ৰ লগত 6 পূৰণ কৰা সমীকৰণ 1 * 6 কি হ'ব 6 ৰ লগত 11x পূৰণ 66x - 54y + 24 = 0 এটো 3 নম্বৰ ইকুৱেশন দিয়া তাৰ পিছত কি কৰিবা সমীকৰণ 2 ৰ লগত 11 পূৰণ কৰি দিয়া সমীকৰণ 2 * 11 11 ৰ লগত 6x পূৰণ 66x - 11 ৰ লগত 5y পূৰণ 55y + 33 = 0 4 নম্বৰ ইকুৱেশন দিয়া কি কৰিবা যে সমীকৰণ 3 - 4 কৰি দিয়া সমীকৰণ 3 - 4 66x কেনসেল কৰি দিয়া তাৰ পিছত 55 হোৱাৰ পৰা যদি 54y মাইনাস কৰা কি হ'ব এটা y থাকিব তাৰ পিছত 33 পৰা 24 মাইনাস কৰা কি হ'ব -9 = 0 और y = কি হ'ব 9 এতিয়া y ৰ মান সমীকৰণ 1 ত বহাই দিয়া y ৰ মান সমীকৰণ 1 ইমপ্লাইজ 1 নম্বৰ সমীকৰণ কি আছে 11x - 9y + 4 = 0 11x - 9 * 9 + 4 = 0 11x 9 ৰ লগত 9 পূৰণ কি হ'ব 81 + 4 = 0 और 11x माइनस किमान हुआ 77 = 0 और 11x = 77
और x इक्वल टू 77/11 कैंसिल कर दिया 7 बार যাব और x इक्वल टू কেমন হবে 7 এর থেকে ভগ্নাংশটো কিমান আহিল 7/9